এতিয়া বনাম চিৰা কাটলেট। এবিধ বনাবৰ কাৰণে লৈছোঁ সিজোৱা আলু, চিৰা, কৰ্ণফ্ল'ৰ, ধনিয়া পাত, গাজৰ, জলকীয়া গুড়ি, জিৰা গুড়ি, ধনিয়া গুড়ি, কেঁচা জলকীয়া, হালধি, ৰিফাইন, নিমখ, পিঁয়াজ, বিস্কুটৰ গুড়া। গাজৰখিনি মিহিকৈ কুটি ল'ম, ধনিয়া পাত কুটি ল'ম, জলকীয়া কুটি ল'ম, কৰ্ণফ্ল'ৰ নামমাত্ৰ নিমখ দি গুলি ল'ম, আলু চিৰা গোটেইখিনি একেলগে সানি ল'ম। এটা পাতিত প্ৰথম সিজোৱা আলুখিনি দি পিটিকি, আলুখিনি পিটিকি হৈ গ'ল। ইয়াত এতিয়া ধুই কোমলাই থৈছিলোঁ টুকি চিৰাখিনি দি দিম। গাজৰখিনি ৰুকি লৈছোঁ, ধনিয়া পাত কুটি ল'লোঁ, পিঁয়াজ কুটি ল'লোঁ, জলকীয়া কুটি ল'লোঁ। ইয়াত একেলগে গোটেইখিনি দি দিম। এনেদৰে গোটেইখিনি সানি ল'লোঁ। ইয়াত এতিয়া জোখমতে নিমখ, নামমাত্ৰ ৰিফাইন সানি লৈছোঁ, ধনিয়া গুড়ি, জিৰা গুড়ি নিদিলেও হয়, মই অকণমান সোৱাদ বাঢ়িবলৈ দিছোঁ, আৰু জলকীয়া গুড়ি আৰু 1 চামুচ হালধি দি একেলগে ভালদৰে সানি কাটলেট আকাৰ বনাই ল'ম। কৰ্ণফ্ল'ৰত অলপ পানী দি ঘুটি ল'ম। এতিয়া সানি হৈ গ'ল। ইয়াৰ পৰা এনেদৰে লৈ মুঠি চেপেটা কৰি কাষটো ঘূৰাই এনেদৰে বনাই কৰ্ণফ্ল'ৰত তিয়াই, বিস্কুটৰ গুড়ি লেটিয়াই থৈ যাম আৰু গোটেইখিনি বনাই তেলত ভাজি যাম। গৰম কৰি ল'লোঁ। ইয়াত এতিয়া নামমাত্ৰ ৰিফাইন দিম। ৰিফাইন কম দিলেই হ'ব। ইয়াত এতিয়া বনাই থোৱা কাটলেটকেইটা দি যাম। লাহে লাহে লুটিয়াই যাম। যদি মোৰ ভিডিঅ'টো ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো দবাই দিব, যাতে মোৰ নতুন নতুন ভিডিঅ'খিনি আপোনালোকৰ ওচৰত পৰেগৈ। অলিভ অইলত ভাজিলেও সোৱাদ লগা হয়। চিৰা কাটলেট হৈ গ'ল বৰ ধুনীয়াকৈ। এতিয়া নমাই গৰমে গৰমে পৰিৱেশন কৰিম।